মাতখাৰ বেয়া শুনিবলৈ বেয়া মই ভাল ভিডিঅ' আপোনালোকক দিব পৰাই নাই এইবোৰে চাই থাকিব আৰু যিসকলে ভাল পায় সকলোকে নমস্কাৰ কোমৰক সুগম মোৰ আন এটি ভিডিঅ'তে পুনৰবাৰ স্বাগতম জনালোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বেছি ধন্যবাদ আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেলটো দবাই দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব লগতে সেউজীয়া ধাননি পথাৰখন দেখুৱাই দিলোঁ আৰু এই পোৱালিকেইটা মোৰ লগত থাকে আৰু বাৰ ল'ৰা ছোৱালী হয় এয়া হেতৰ মথাউৰি সৰুকে এয়া ছানছেটৰ ভিউ আপোনালোকে উপভোগ কৰক ই সদায় মোক আমনি কৰি থাকে ভিডিঅ' কৰা টাইমত আমি এটা জেগালৈ গৈ আছোঁ কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই থাকক পাটনাৰ বাহিৰখন পূজাশ্ৰী পূজামণি ব্ৰইলাৰ নামপুলি ডিঙি বিষ হৈ আছে এনেও মাতখাৰ বেয়া শুনিবলৈ বেয়া আৰু বেয়া হৈ গৈছে নিজান ঠাই একদম আৰু এয়া হৈছে শিলিখা গছ যি পাইছোঁ তাকেই দেখুৱাই দিছোঁ আপোনালোকক বুটলি লওঁ অলপ আৰু কেইটামান পাইছোঁ আৰু এয়া কি বুলি ভাবিছে চাগে শাক পাচলিৰ পুলি পচাই থৈছে যিহেতু মই ইমান চিনি নাপাওঁ খেতি ক'ত লৈ যায় নাজানো আৰু পিছে পিছে গৈ আছোঁ আপোনালোকে থাম্বনেইল চাই গম পাইছে চাগৈ আমি কি কৰিবলৈ গৈছোঁ চ' চাই থাকক আৰু অথনি আপোনালোকক অলপ আগত দেখুৱাইছিলোঁ পুলি পচাই থৈছে বুলি এয়া চব মুকলি ঠাই এয়া শাক পাচলিৰ খেতি কৰা হ'ব ইয়াত আৰু আপোনালোকক এই পুখুৰীটোকে দেখুৱাবলৈ মই ইয়ালৈ আহিছোঁ যিহেতু এইটো নিজে মানুহে খন্দা পুখুৰী নহয় এৰাতি নিজে সৃষ্টি হোৱা এটা পুখুৰী আচৰিত ধৰণৰ পুখুৰী আপোনালোকে শুনিলে হয়তো আচৰিত পাব আৰু এই পুখুৰীটোৰ কাহিনী শুনি এটাই গম পালোঁ যে আমাৰ নদ নদীবোৰো তেনেকৈ সৃষ্টি হৈছে চাগে ইয়াত মাছ ধৰাৰ উপৰিও মানুহে কাপোৰ কানি গা পা ধুই বৰ্তমান আমাৰ পুখুৰী পাৰত ফটোশ্বুট চলি আছে এয়া ফটোগ্ৰাফাৰ এয়া ব্ৰইলাৰ ইয়াত গা ধুব পাৰিম দেখোন ইমান ধুনীয়া চফা পানী ৱাও ষ্টাইল অলপ ধেমালি কৰি আছোঁ আপোনালোকে ভাবিব পাৰে কি দেখুৱাই আছে এইবোৰ দেখুৱাবলৈ একো নাই মই ভাল ভিডিঅ'ত আপোনালোকক দিব পৰাই নাই এইবোৰে চাই থাকিব আৰু যিসকলে ভাল পায় ৱাও আৰু এজনী মই পুখুৰী পাৰত সিহঁতি ফটো তুলি আছে আৰু পিছফালে বাহনী মাৰি গোটেই বহুত দীঘল কাৰ হয় নাজানো আৰু সৰুতে আমি সৰু সৰু গেম খেলিছিলোঁ যোনে কিমান দূৰলৈ দলিয়াব পাৰে সেয়া অলপ কৰিলোঁ আগৰ দিনবোৰ মনত পৰিল
এটা ঘন জংঘলৰ মাজেদি আমি স্পেচিয়েল বস্তু এটা বিচাৰি গৈছোঁ ৱাহ জোক ওলাব দেই চাবি স্পেচিয়েল বস্তু এয়া দেখুৱাই পূজা ভালকৈ দেখুৱাই ভালকৈ মজা আছে ক'ত পিছফালৰ পৰা দেখুৱাইছ কলম শাক মই কিন্তু চিনি নাপাওঁ দেই মই কিন্তু সিহঁতৰ পিছফালে গৈ আছোঁ হয় মই একো এটা বিচাৰি পোৱা নাই ইয়েহে কিয়া চাবৰা দিয়ে পাই গ'লোঁ অলপ বুটলি লওঁ তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ এয়া হৈছে মোৰ প্ৰথম অভিজ্ঞতা সঁচাকৈ কোনো দিন মই এনেকৈ বিচাৰি পোৱা নাই খাইছোঁ বহুত টেষ্টি হয় আৰু এইটো বইল কৰিও খাব পাৰি আৰু অলপ তেল দি মেলি ভাজি কৰিও খাব পাৰি এবাৰ ধুই ল'লোঁ তাৰপাছত আকৌ টুকুৰা কৰি মেলি পুনৰ ধুম ভাবিছোঁ আজি অলপ তেল দি মেলি ভাজি খাম চাই থাকক আৰু এয়া হৈছে মিছা মাছৰ শুকতি এইবোৰ আজিকালি বজাৰত পোৱা যায় এই শুকতিটোকে মই মিক্স কৰি খাম আপোনালোকে খাই চাব কিমান টেষ্টি হয় ৱাও আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ বাই বাই এণ্ড থেংক ইউ চাই থকাৰ